নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই কোমোৰা আৰু ভাঙন মাছৰ এখন টেঙাৰ আঞ্জা লৈ আহিছো। এতিয়া মই কোমোৰাটো কাটি লৈছো আৰু মই ইয়াত এফাল কোমোৰাহে ব্যৱহাৰ কৰিম। ইয়াত মই মছলাৰ কাৰণে পিয়াজ, নহৰু, বিলাহী, জলকীয়া আৰু অলপমান পাঁচফোৰণ লৈছো। বেছি মছলা মই ব্যৱহাৰ আজি নকৰো। এতিয়া মই কোমোৰা ফাল বাকলি গুচাই ধুই কুটি লৈছো মিহি মিহিকে। এইখিনি মোৰ কোমোৰা কুটা হৈ গৈছে। এনেকৈ গৰমত টেঙাৰ মাছৰ জোল খাবলৈ ভাল লাগে। আৰু এখন কেৰাহীত তেল গৰম কৰিছো। ইয়াতে মই মাছ কিটুকুৰ ভাজি লম। মাছটো মই দুটুকুৰ কৰি লৈছো, তেতিয়া ভাজিবৰ কাৰণে ভাল হয়। আৰু মাছৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই এয়া ভাজি লৈছো। এইখিনি হৈ গৈছে আৰু আন কিপিছো মই এনেকৈ ভাজি লৈছো। এটা কিপিছ মাছ মই এনেকৈ ভাজি লৈছো আৰু সেইখিনি তেলতে মই পাঁচফোৰণ দি দিছো অলপমান আৰু পিয়াজ নহৰুখিনিও দি দিছো। এইখিনি অলপমান ভাজি লম। ইয়াতে কুটি থোৱা বিলাহীখিনি দি দিছো আৰু জলকীয়াখিনি মই দীঘল দীঘলকৈ কাটি লৈছিলো সেইখিনিও দি দিছো। ইয়াতে নিমখ হালধি দি অলপমান ভাজি লৈছো আৰু কোমোৰাখিনি দি দিছো। এতিয়া কোমোৰাখিনি গলিবৰ কাৰণে অলপমান ঢাকনা মাৰি থৈ দিম। 2-3 মিনিট মানৰ কাৰণে মই এইখন ঢাকনা মাৰি থৈ দিছিলো। এতিয়া এইখিনি গলি গৈছে আৰু ইয়াতে মই আন্দাজ মতে গৰম পানী দি দিছো। যিমানটো জোল লাগে সিমানটো পানী দিব। এতিয়া হেতাখনেৰে মই এইখিনি ভাঙি দিছো। এনেকৈ ভাঙি দিলে অকমান জোলখন খাবলৈ ভাল লাগে। আৰু ইয়াতে মাছ কিটুকুৰ দি দিছো। টেঙাটো অকমান বেছি হ'বৰ কাৰণে মই অলপমান নেমু ৰস দি দিছো। গৰমত টেঙাৰ অকমান বেছি পৰিমাণ হ'লে খাবলৈ ভাল লাগে আৰু নেমু গোন্ধটো ভাল লাগে। সেইকাৰণে মই নেমু অলপ চেপি দিছো। ইয়াতে মান ধনিয়া আৰু জলকীয়া কুটি দিছো। এইখিনি মোৰ হৈ গৈছে মাছৰ টেঙাৰ জোল। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিলে।